তিনিটা বস্তু যেটো আপোনাৰ হাতত নাই প্ৰথমটো হৈছে কাৰোবাক ঠিক কৰাটো হেটো আপোনাৰ হাতত নাই কাৰোবাৰ যদি কিবা প্ৰবলেম হৈছে কাৰোবাৰ যদি কিবা অসুবিধা হৈছে আপুনি হেটো ফিক্স কৰিব বা ঠিক কৰিব নোৱাৰে আপুনি হেল্প কৰিব পাৰিব হয়তো বুজাব পাৰিব বা বুজিব পাৰিব কিন্তু আপুনি তেওঁক ঠিক কৰিব নোৱাৰে কাৰোবাৰ মুড কাৰোবাৰ প্ৰবলেম হেটো আপুনি ফিক্স কৰিব নোৱাৰে তেওঁলোকে নিজেই কৰিব লাগিব সেকেন্ড আপোনাৰ পাষ্টত যি হৈ গল হেটো আপুনি খলনি কৰিব কেতিয়াও নোৱাৰে গতিকে সেই কথাটো ভাবি নিজক টৰ্চাৰ দিয়াটো বা নিজক কষ্ট দিয়াটো হেটো আপুনি কৰিব নালাগে সো আপুনি যেহেতু পাষ্ট চেঞ্জ কৰিব নোৱাৰে গতিকে পাষ্টৰ কথা ভাবি আপুনি নিজৰ প্ৰেজেন্টটো বা ফিউচাৰটো বৰবাদ নকৰিব আৰু থাৰ্ডটো হৈছে সবে আপোনাক ভাল নাপায় আপুনি সবকে হ্যাপি কৰিব নোৱাৰে হেটো হৈছে ইউনিভাৰ্সাল ট্ৰুথ আপুনি সবকে হ্যাপি কৰিব নোৱাৰে গতিকে সবকে হ্যাপি কৰিবলৈ যাওতে আপুনি নিজে আঘাত পাব গতিকে এই তিনিটা কথা মনত ৰাখিব আৰু এই তিনিটা কথা কেতিয়াও ট্ৰাইও নকৰিব কাৰণ হেটো আমাৰ হাততেই নাই